স্টুডেন্টস ওয়েলকাম টু এম এস লার্নিং। আজি আমি আৰম্ভ কৰিম ক্লাছ 10 গণিত সাবজেক্টৰ চেপ্টাৰ নম্বৰ 14 পৰিসংখ্যা চেপ্টাৰ। এইটো চেপ্টাৰৰ 2 নম্বৰটো 14.3 এক্সাৰসাইজৰ 2 নম্বৰ অংকটো আজি আমি আলোচনা কৰিম। বহুত ইম্পৰ্টেন্ট হয় এইটো। ইফালে উদাহৰণ এটা আছে 8, উদাহৰণ 8 আছে, উদাহৰণ 7 আছে। এইবিলাক বহুত ইম্পৰ্টেন্ট। যদি এইবিলাক লাগে তোমালোকৰ মই আগৰ ভিডিঅ'ত আপলোড কৰি দিছোঁ, তোমালোকে লাগিলে চাই ল'বা। ঠিক আছে, গতিকে আজি আলোচনা কৰিম 2 নম্বৰটো। অতি সহজ পদ্ধতিৰে আলোচনা কৰিম। চোৱা কি কৈছে যে তলৰ বিভাজনৰ মধ্যমা যদি এইটোৰ মধ্যমা যদি এইখিনি হয় 28.5, তেন্তে x আৰু y এর মান ওলাব লাগে। ঠিক আছে, দুটা টেবুল দিয়া আছে। ইয়াৰ কি দিয়া আছে? এইটো হল শ্রেণী অন্তরাল, এইটো হল বাৰম্বাৰতা কোৱা আছে। গতিকে এইটোৰ পৰা আমি কি ওলাব লাগে? x আৰু y, যেহেতু কি দিয়া আছে? মধ্যমা দিয়া আছে। উদাহৰণ 8ত যেনেকুৱা প্ৰসেস আছিল সেম টু সেম প্ৰসেস। গতিকে উদাহৰণ 8টো যাৰ চোৱা হৈছে একবাৰ, তেনেহলে এইটো অতি সোনকালে বুজি পাবা। ঠিক আছে, চোৱা প্ৰথমতে আমি টেবুলটো বনাই ল'ব লাগিব। চোৱা মই ঘৰখিনি বনাইছোঁ, আৰু এইটো ঘৰ বনোৱাৰ সময়ত তুমি এটা বস্তু মনত ৰাখিবা যে ইয়াত যিকেইটা আছে, চোৱা 1 2 3 4 5 6 7 8, আমি 8টাই দিব লাগিব। 1 2 3 4 5 6 7 8। ঠিক আছে, যিকেইটা আছে এটাতকৈ যিকেইটা আছে তাতকৈ এটা বেছি দিব লাগে, কিন্তু এইটো ওপৰিঞ্চি মুডটো দিয়াই আছে ইয়াত। গতিকে আমি যিকেইটা আছে একেটা দিলেই হৈ যাব। চোৱা কি দিয়া আছে এতিয়া আমি লিখিম। প্ৰথমটো হ'ল শ্রেণী অন্তরাল, তারপরটা হল FI, তারপরটা হল CF। ঠিক আছে, এটা চোৱা শ্রেণী অন্তরাল আমাক দিয়াই আছে 0 পৰা 10, 10 পৰা 20, 20 পৰা 30, 30 পৰা 40, তাৰপিছত 30 পৰা 40, আকৌ 40 পৰা 50, 40 পৰা 50, আকৌ 50 পৰা 60, 50 পৰা 60, আৰু এইটো হ'ব মুঠ। কুৱেশ্যনতো আছে, মই এনেও দি দিছোঁ 5x, আৰু কি আছে এতিয়া হ'ব বাৰম্বাৰতা FI 5x 20 15, 5x 20 15 y 5, আৰু টোটেল কিমান দিয়া আছে? 60 বুলি দিয়া আছে। গতিকে আমি এইটো ওলাব লাগে। এইটো কেনেকৈ ওলাব লাগে এতিয়া চোৱা, এইটো যিমান আছে এইটো সেম টু সেম হয়। তাৰপিছত এইটোৰ লগত এইটো প্লাছ হ'ব, তাৰমানে 5 প্লাছ x, আকৌ এইটোৰ লগত এইটো প্লাছ, তাৰমানে কি হ'ব 25 প্লাছ x, আকৌ এইটোৰ লগত এইটো প্লাছ 25 আৰু x কিমান 45, 45 প্লাছ x, এইটো কিমান হ'ব? এইটোৰ লগত এইটো প্লাছ কৰিলে প্লাছ নহয়, ডাইৰেক্ট এইটো সেম টু সেম থাকিব 45 প্লাছ x প্লাছ y, আকৌ এইটোৰ লগত এইটো প্লাছ কৰিলে চোৱা প্ৰথমতে কি আছিল? এইটো আছিল 20 পৰা 25, 25 পৰা 15, এইটো 40 হ'ব, এইটো 40 হ'ব, এইটোও 40 হ'ব, এইটো হ'বহে 45 প্লাছ x প্লাছ y। ঠিক আছে, এতিয়া চোৱা টেবুলটো আমাৰ বনোৱা হ'ল। ইয়াত যিখিনি দিয়া আছে আমি এইটো এতিয়া লিখি ল'ম। ইয়াত কি দিয়া আছে? n = 60, এতেকে n = 60 মানে কি? n মানে কি? আমি আগতে কৈ দিছোঁ যে n হ'ল এইটোৰ সমান। এইখিনি যেটো হ'ব n টো সেম টু সেম হয়, তাৰমানে 45 প্লাছ x প্লাছ y = কিমান হ'ব? 60। এতিয়া যদি তুমি x আৰু y যদি ৰাখিব বিচৰা, তেনেহ'লে x y আমি ৰাখি দিম। x প্লাছ y = 60 মাইনাছ 45। ঠিক আছে, তাৰপিছত চোৱা x আৰু y তো থাকিয়ে যাব, ইকুৱেল টু মাইনাছ কৰিলে কিমান হ'ব? 15। এইটো হ'ব নাম্বাৰ 1। এতিয়া চোৱা যিহেতু আমাক কি দিয়া আছে? যিহেতু মধ্যমা, মধ্যমা ইকুৱেল টু কিমান দিয়া আছে? 28.5। 28.5 এইটো ক'ত দিয়া আছে? এই ইয়াত চোৱা দিয়াই আছে। মধ্যমা যদি কিমান হয়? 28.5, এইটো হ'ল মধ্যমা। যেহেতু কি মধ্যমা কিমান হ'ল? 28.5। এতিয়া 28.5 এইটো ইয়াৰ ওপৰত ভিত্তি কৰি ইয়াৰ পৰা আমি কি ওলাব লাগিব? মধ্যমা শ্ৰেণী।
মধ্যমা শ্ৰেণী এতিয়া মধ্যমা শ্ৰেণী কোনটো হ'ব ইয়াৰ পৰা মধ্যমা শ্ৰেণী হ'বলৈ হ'লে ইয়াৰ পৰা চোৱা 28.5 এইটো লাইনত কোনটো শ্ৰেণীৰ তলত 28.5টো আছে 20 পৰা 30 এইটোত কি আছে 28.5 আছে গতিকে এইটোই হ'ব শ্ৰেণী কি হ'ব আমাৰ মধ্যমা শ্ৰেণী গতিকে মধ্যমা শ্ৰেণী কিমান হ'ল 20 পৰা 30 এতিয়া L কিমান হ'ব L কিমান হ'ব H কিমান হ'ব F কিমান হ'ব আকৌ CF কিমান হ'ব এইকেইটা আমি ইয়াৰ পৰা উলাই ল'ব লাগিব L হ'ল আটাইতকৈ সৰু যিটো এইটো H হ'ল দুটোৰ মাজত দূৰত্ব কিমান 20 পৰা 30 10 হ'ব তাৰপিছত F হ'ল কি F হ'ল মধ্যমা শ্ৰেণীৰ বাৰম্বাৰতা তে মধ্যমা শ্ৰেণী কোনটো এইটো গতিকে বাৰম্বাৰতা কিমান হ'ব 20 হ'ব আকৌ CF হ'ল মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰম্বাৰতা মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰম্বাৰতা কি 5 plus x গতিকে এইটো কি হ'ব 5 plus x ঠিক আছে এতিয়া যে আমাৰ মেইন বস্তুখিনি ওলাইছে এতিয়া আমি ফৰ্মুলা অনুযায়ী লিখিবলৈ আৰম্ভ কৰিম চোৱা এতেকে তোমালোকে সেম লাইন লিখিবা এনেকৈ নিলিখিবা সেম লাইন লিখিবা মই পেজ কম হোৱাৰ কাৰণে মই ডাইৰেক্ট ইয়াৰ পৰা লিখি দি আছোঁ যাতে এটা পেজতে হৈ যায় এটা পেজত হ'লে তোমালোকে বেছি ভালকৈ বুজি পাবা মধ্যমাৰ ফৰ্মুলা তোমালোকে সকলোৱে জানাই L plus n/2 minus CF divided by F into H এইটো হ'ল মধ্যমাৰ ফৰ্মুলা এতিয়া মধ্যমা আমাক দিয়া আছে 28.5 গতিকে এইটো কি হ'ব 28.5 ইকুৱেল টু L মানে কিমান L মানে হ'ল 20 প্লাছ এটা n/2 n মানে হ'ল 60 তাৰমানে 60/2 minus CF মানে হ'ল 5 plus x F মানে হ'ল 20 into H মানে হ'ল 10 এতিয়া চোৱা 0 আৰু 0 কেনসেল হৈ যাব তাৰপিছত চোৱা আমি এইটো বস্তু ইফালে আছে যদি ইফালে আনো 28.5 minus 20 equal to তলত থাকিব 2 ওপৰত কি থাকিব চোৱা এইটো হৰণ কৰিলে হ'ব কিমান 30 minus 5 minus x এতিয়া এই দুটা যদি মাইনাস কৰো কিমান হ'ব 28.5 পৰা 20 মানে মাইনাস কৰিলে 8.5 কিমান থাকিব 30 পৰা 5 গলে 25 minus x divided by 2 এতিয়া চোৱা 2 ইফালে হৰণ হৈ আছে ইফালে আহিলে পূৰণ হ'ব গতিকে 2 লগত এটো পূৰণ কৰিলে কিমান হ'ব 18.5 into 2 কিমান 17 equal to 25 minus x আমার লাগে x গতিকে x equal to 25 minus 17 x equal to কিমান হ'ব 25 পৰা 17 মাইনাস কৰিলে 8 1 implies এতিয়া আমি x এর ভ্যালু পাইছো এতিয়া y এর ভ্যালুটো উলাই দিম y এর ভ্যালুত কি লেখা আছিল x plus y equal to 15 গতি x হল 8 8 plus y equal to 15 আমার লাগে y equal to 15 minus 8 মাইনাস কৰিলে কিমান হ'ব 7 এতেকে আমি কি লিখিব পাৰিম এতেকে x equal to 8 y equal to 7 একদম ইজি তো বহুত ইম্পৰ্টেন্ট হয় অংকটো তোমালোকে ভালকে চাই লবা যদি কিবা বুজি নোপোৱা তেনেহলে কমেন্ট কৰিবা যে এইটো বুজা নাই কিবা কিবি কবা তেনেহলে মই এইটো ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম আৰু তোমালোকৰ যিবিলাক প্ৰবলেম থাকিব এইবোৰ আমি সমাধান কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে আৰু যদি বুজি পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নেক্সট ভিডিঅ তুমি সোনকালে পাই যোৱা ভিডিঅটো চোৱাৰ কাৰণে থ্যাংক ইউ